নমস্কাৰ বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টোত মই আপোনালোকৰ বাবে নতুন এটা ট্ৰিক্স লৈ আহিছোঁ, যোনটো ট্ৰিক্সৰ সহায়ত আপোনালোকে দুটা অংশ বিশিষ্ট যিকোনো দুটা সংখ্যাৰ গুণফল অতি কম সময়ৰ ভিতৰতে উলিয়াব পাৰে। ইয়াত এক্সাম্পল হিচাপে লোৱা সংখ্যাকেইটা আপোনালোকে নিশ্চয় দেখিছে যে এই দুটা সংখ্যা একোটা দুটা অংশ বিশিষ্ট সংখ্যা, আৰু এই দুটা সংখ্যাক যেতিয়া আমি সাধাৰণতে পূৰণ কৰি তাৰ গুণফল উলিয়াব যাওঁ তেতিয়াহ'লে আমি 34 × 26 এনেদৰে আমি দুটা অংশ বিশিষ্ট সংখ্যাবোৰক পূৰণ কৰি সিহঁতৰ গুণফল উলিয়াওঁ। আৰু যেতিয়া আমি এনেদৰে পূৰণ কৰি সিহঁতৰ গুণফল উলিয়াব যাওঁ তেতিয়া আমাক কমেও 1 বা 2 মিনিট সময়ৰ প্ৰয়োজন হয়। কিন্তু আজিৰ ট্ৰিক্সটো যদি আপোনালোকে এনেধৰণৰ সংখ্যাবোৰৰ গুণফল উলিয়াবলৈ যদি ব্যৱহাৰ কৰে তেতিয়াহ'লে আপোনালোকে এনেধৰণৰ সংখ্যাবোৰৰ গুণফল 2 বা 3 ছেকেণ্ডৰ ভিতৰতে উলিয়াব পাৰিব। তেতিয়াহ'লে বলক পদ্ধতিটোৰ বিষয়ে আলোচনা কৰোঁ। আমি ইয়াত প্ৰথমতে ধৰি লৈছোঁ 34 আৰু 26। আজিৰ পদ্ধতিটোৰ জৰিয়তে আমি প্ৰথমতে উলিয়াম 34 আৰু 26। এই পদ্ধতিত প্ৰয়োগ কৰিবলৈ প্ৰথমতে আমি 3ৰ লগত 2 পূৰণ কৰিব লাগিব। অৰ্থাৎ প্ৰথমটো সংখ্যাৰ দশকৰ গড়ৰ সংখ্যাৰ লগত দ্বিতীয়টো সংখ্যাৰ দশকৰ গড়ৰ সংখ্যাৰ পূৰণফল, তেতিয়া আমি পাম 3 দুগুণ 6। ইয়াৰ পিছত আমি ৰাখিব লাগিব এটা গেপছ, আৰু গেপছৰ পিছত আমি তৃতীয়টো ঘৰত বহুৱাবলৈ 4 আৰু 6 পূৰণ কৰিম। অৰ্থাৎ প্ৰথমটো সংখ্যাৰ এককৰ গড়ৰ সংখ্যাৰ লগত দ্বিতীয়টো সংখ্যাৰ এককৰ গড়ৰ সংখ্যা, এই দুটা সংখ্যাৰ গুণফল, এই দুটা সংখ্যাৰ গুণফল হিচাপে আমি পাম 6 × 4 = 24। আৰু ইয়াৰ পিছত মনত ৰাখিবলগীয়া কথাটো হ'ল যে এই তৃতীয়টো ঘৰত আমি কেৱল এটা অংশহে লিখিব পাৰোঁ। অৰ্থাৎ যদি 24ক আমি চাওঁ, 24ত দুটা অংশ আছে, অৰ্থাৎ 2 আৰু 4, কিন্তু আমি ইয়াত কেৱল এটা অংশহে লিখিব পাৰোঁ। তেতিয়াহ'লে আমি এই সংখ্যাটোৰ এককৰ গড়ৰ অংশটো ইয়াত বহুৱাম আৰু বাকী অংশটো আমি উকলাই দিম। অৰ্থাৎ এই তৃতীয়টো ঘৰত বহিব এককৰ গড়ৰ সংখ্যা 4 আৰু উকলি যাব 2। আৰু এই উকলি যোৱা সংখ্যাটো আমি এই গেপছত যিমান সংখ্যা বহুৱাবলৈ পাম এই সংখ্যাটোৰ লগত আমি প্লাছ কৰি দিম। এতিয়া আমি এই গেপছত বহুৱাবলগীয়া সংখ্যাটো উলিয়াম। এই গেপছত বহুৱাবলৈ আমি প্ৰথমতে 4ৰ লগত 2 পূৰণ কৰিব লাগিব। অৰ্থাৎ প্ৰথমটো সংখ্যাৰ এককৰ গড়ৰ সংখ্যাৰ লগত দ্বিতীয়টো সংখ্যাৰ দশকৰ গড়ৰ সংখ্যাৰ গুণফল, তেতিয়া আমি পাম 4 দুগুণে 8। ইয়াৰ লগত আমি যোগ কৰিব লাগিব 3ৰ লগত 6ৰ পূৰণফল, অৰ্থাৎ প্ৰথমটো সংখ্যাৰ দশকৰ গড়ৰ সংখ্যাৰ লগত দ্বিতীয়টো সংখ্যাৰ এককৰ গড়ৰ সংখ্যা, তেতিয়া আমি পাম 6 × 3 = 18। এই দুইটা সংখ্যাক আমি যোগ কৰিলে পাম এতিয়া 26। ছাব্বিছৰ লগত যদি আমি 2 যোগ কৰি দিওঁ তেতিয়াহ'লে পাম 28। এতিয়া এই গেপছত বহিব এই 28। ইয়াৰ পিছত মনত ৰাখিবলগীয়া কথাটো হ'ল যে এই গেপছতো আমি কেৱল এটা অংশহে বহাব পাৰোঁ। অৰ্থাৎ এই 28ক যদি আমি এতিয়া চাওঁ, এই 28ত দুটা অংশ আছে, 2 আৰু 8। গতিকে এই গেপছত আমি অকল এটা অংশহে বহাম। সেয়ে আমি এই দুটা অংশ বিশিষ্ট সংখ্যাটোৰ এককৰ গড়ৰ অংশটো আমি এই গেপছত বহুৱাম। গতিকে ইয়াত বহিব 8 আৰু উকলি যাব 2। আৰু এই উকলি যোৱা সংখ্যাটো আমি প্ৰথমতে পোৱা সংখ্যাটোৰ লগত যোগ হৈ যাব। আমি ইয়াত প্ৰথমতে পাইছিলোঁ 6, গতিকে এই 6ৰ লগত 2 যোগ হৈ যাব। 6ৰ লগত যদি আমি 2 যোগ কৰোঁ তেতিয়াহ'লে পাম আমি 8, আৰু এই 8ৰ লগত আমি 84 এই দুটা সংখ্যাক সংযোগ কৰি দিম। গতিকে আমি পাম 84। গতিকে 34 আৰু 26 এই দুটা সংখ্যাৰ আমি গুণফল হিচাপে পালোঁ 884। বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোকে নিশ্চয় সহজতে বুজি পাইছে। আৰু মোৰ চেনেলটোত যদি আপোনালোকে নতুনকৈ আহিছে তেতিয়াহ'লে ভিডিঅ'বোৰ লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো দবাই দিবলৈ নিশ্চয় নাপাহৰিব। এতিয়া আমি এই পদ্ধতিটোৰ জৰিয়তে আৰু দুটামান সংখ্যা উদাহৰণ হিচাপে লৈ সিহঁতৰ গুণফল উলিয়াম। আমি ইয়াত ধৰি লৈছোঁ 25 আৰু 32। এতিয়া এই দুটা সংখ্যাক আমি এই পদ্ধতিটোৰ জৰিয়তে গুণফল উলিয়াম। প্ৰথমতে আমি পূৰণ কৰিম 2ৰ লগত 3, তেতিয়া আমি পাম 3 দুগুণ 6। ইয়াৰ পিছত আহিব ইয়াত গেপছ, আৰু ইয়াৰ পিছত আমি পূৰণ কৰিম 5ৰ লগত 2, 5 দুগুণ 10। এই 10ত যিহেতু দুটা অংশ আছে গতিকে এককৰ গড়ৰ সংখ্যা বহিব ইয়াত 0 আৰু উকলি যাব 1। ইয়াৰ পিছত আমি পূৰণ কৰিম 5 × 3 =
15 ইয়াৰ লগত আমি যোগ কৰিম 2 দুগুণ 4 ইয়াক আমি যোগ কৰিলে পাম 19 19ৰ লগত যদি আমি 1 যোগ কৰোঁ তেতিয়াহ'লে আমি পাম 20 আৰু এই 20ও যেহেতু দুটা অংশ বিশিষ্ট এটা সংখ্যা গতিকে তাৰ এককৰ ঘৰৰ সংখ্যাটো এই গেপছত বহিব আৰু উকলি যাব দশকৰ ঘৰৰ সংখ্যা 2 আৰু এই 2 যোগ হৈ যাব এতিয়া প্ৰথমতে আমি পোৱা সংখ্যাটোৰ লগত প্ৰথমতে আমি পাইছিলোঁ 6 6ৰ লগত 2 যোগ কৰিলে আমি পাম 8 আৰু এই 0 দুটা সংযোগ কৰিলে পাম আমি 800 গতিকে 25 আৰু 32 এই দুটা সংখ্যাৰ গুণফল হ'ল 800 ইয়াৰ পিছত আমি আৰু দুটামান সংখ্যা এক্সাম্পল হিচাপে ল'ম আমি ইয়াত ধৰি লৈছোঁ 15 * 13 এই দুটা সংখ্যাৰ এতিয়া আমি এই পদ্ধতিটোৰ সহায়ত গুণফল উলিয়াম প্ৰথমতে আমি পূৰণ কৰিম 1ৰ লগত 1 1 গুণে 1 ইয়াৰ পিছত আহিব গেপছ আৰু ইয়াৰ পিছত আমি পূৰণ কৰিম 5 আৰু 3 তেতিয়া আমি পাম 15 15ত বহিব তৃতীয়টো ঘৰত 5 গতিকে ইয়াত আহিব 5 উকলিব 1 ইয়াৰ পিছত আমি পূৰণ কৰিম 5 গুণে 5 যোগ 3 গুণে 3 8 আৰু এই 8ৰ লগত যোগ কৰিম এতিয়া 1 গতিকে পালো আমি 9 গতিকে এই 9 বহিব এতিয়া এই গেপছত গতিকে এই 15 আৰু 13 এই দুটা সংখ্যাৰ গুণফল হিচাপে আমি পালো 195 অৰ্থাৎ 195 বন্ধু বান্ধৱীসকল আশা কৰোঁ আপোনালোকে নিশ্চয় সহজতে বুজি পাইছে টান পদ্ধতি নহয় খুব সহজ পদ্ধতি আপোনালোকেও দুটা অংশ বিশিষ্ট কেইবাটাও সংখ্যা উদাহৰণ হিচাপে লৈ এই পদ্ধতিটোৰ সহায়ত সিহঁতৰ গুণফল উলিয়াবলৈ প্ৰেক্টিছ কৰিব তেতিয়াহ'লে নিশ্চয় আপোনালোকে অতি কম সময়ৰ ভিতৰতে এনে ধৰণৰ সংখ্যাবোৰৰ গুণফল উলিয়াবলৈ পাৰিব গতিকে আজি ভিডিঅ'টো ইমানেই ধন্যবাদ